ট্ৰেক্টৰ এতিয়া আমি হাল বাম এখন মহেন্দ্ৰ 475 DI আপোনালোকক অলপমান বুজাই দিম মই ট্ৰেক্টৰখন কেনেকৈ চলাই কি কৰে এডাল ষ্টেং চবেই জানে ন ষ্টেং কথা কি কি বুজাইছোঁ মই এইটো বেক কেমেৰা কৰি লৈছোঁ এতিয়া এই চাবিটো পকালে ষ্টাৰ্ট হ'ব এইটো বেটেৰী মিটাৰ এইটো আপোনাৰ ইঞ্জিনত মানে এই হাইড্ৰলিক তেল আপোনাৰ যিকোনো মোবিল চোবিল কেনেকুৱা কি আছে চলি আছে নাই এইটো টেম্পাৰেচাৰ এইটো বেটেৰী আছে তেলৰ এইটো আৰু ভ্ৰুম ভ্ৰুম মানে এক্সেলেটৰ এডাল সোঁ চকা বেগ এইটো বাওঁ চকা বেগ এডাল ক্লাছ এইটো গিয়াৰ এইটো আহিলে নিউট্ৰেল এইটো হৈ গ'ল নিউট্ৰেল বেগ গিয়াৰ 1 নম্বৰ এনেকৈ আৰু এইখন ইয়াত লিখি থোৱা আছে নহয় কিটিক 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 কিটিককৈ লগাব পাৰিব এইটো টুল বক্স এইটো মোবাইল বক্স দেই টুল বক্সটো ইয়াত আছে তাৰপৰা এইটো আপোনাৰ ষ্টাৰ্টটো বন্ধ কৰে এতিয়া আমি ষ্টাৰ্টটো দি লওঁ এইটো এনেকৈ ধৰি লৈ এইটো নিউট্ৰেলত থাকিব বেলেগ ট্ৰেক্টৰ কিছুমান আপোনাৰ মেচি আকৌ আপোনাৰ কি হয় চুৰাজ এইবোৰ নিউট্ৰেলত থ'ব লাগে মহেন্দ্ৰ নালাগে ক্লাজল হ'ব লাগে এইটো এনেকৈ অকণমান ভিতলে অলপমান দাঙি থোৱা আছে ট্ৰেক্টৰ হৈ গ'ল ষ্টাৰ্ট এতিয়া ষ্টেং পকাওক এই স্লো ইয়াৰ বেগলৈ আনিম ট্ৰেক্টৰখন ডাইৰেক্ট ব্ৰেক গিয়াৰ লগত লাগিছে নাই এইটো ব্ৰেক গিয়াৰ পুৰা গাদ্দা হে বাবা ট্ৰেক্টৰত তেল নাইকিয়া হ'ল তেল অলপ ভৰাই ল'লোঁ তেল সুমিয়াই আছে আৰু তেল সুমিয়াই পিনি তাৰপিছত চলাম আপোনালোক দেখুৱাম ট্ৰেক্টৰখন কেনেকৈ চলাই আৰু যাব নাযাব ন ওপৰ লাগিব লৈ যাওক একো নহয় ছিগিলে লেলি গ'ল লৈ যাওক একো নহয়